মাইক মাতি আনিব অ মা মা অ মা তই জীৱনটো সদায় এনেকে থাকিম বুলি ভাবিছ সময় থাকোঁতে কামত ধৰ নহলে আৰু সময় নাথাকিব তই সদায় সদায় 10টা 11টালৈকে শুই শুই তই সময়বিলাক অবাবত ক্ষতি কৰি আছ কিমান কাম খাবি আৰু আজি দোকানৰ ফালে গৈ সিহঁতৰ লগত আলোচনা কৰিব লাগিব নামে মোৰ কমাৰ্চ তেনেকুৱাই কিবা লাইন ধৰিব লাগিব উঠাই নাই 10টা বাজিলে শুবি হা কাম বন নাই হা কাম বন নাই 10টা বাজিলে শুৱ মই তোক খুৱাব নোৱাৰো বাহিৰত যাবি এমাহ থাকি গুচি আহিবি ঐ তই 10টা বাজিলে শুবি তই কাম বন কৰিব লাগে হেৰি কৰিব লাগে 10টা বাজিলে শুবি নহ'লে এখন ঘৰত তই থাক নহ'লে মই থাকিম বুজিছ ঐ উঠিছনে নাই উঠিছনে নাই 10টা বাজিলে শুৱ মোৰ অসহ্য হৈ গৈছে আৰু নহ'লে তই থাক নহ'লে তই কি ক কুম্ভকৰ্ণ গোটেইটো একেবাৰে কুম্ভকৰ্ণই হলিয়া দে বুজিছ তই একে কুম্ভকৰ্ণই হলিয়া তই কিমান পাৰ শুই থাক তই কিমান পাৰ অশান্তি শুব নিদিয়ে ভালকে উঠিবই লাগিব শান্তি বহুত অশান্তি ঘৰত নাথাকোৱে আৰু যাবগৈ লাগিব অলপ শুই লওঁ বুজিছ ৰাতি পুৱাওঁতে খালো নহয় গালিয়ে খাই মাৰ লৈছো আৰু তহঁতৰ কাষলৈ আলোচনা অলপ আছে সদায় এনেকেনো কি গালি খাই থাকিম কিবা এটা কৰো দে কোনেতো গালি দিয়ে কোনে গালি দিয়ে মোক কবি কৈছো নহয় খালে দিম একেবাৰে অ মোৰ ভন্টীয়ে মোক সন্মান নকৰা হৈছে মায়েতো গালি পাৰিয়ে থাকে কমাৰ্চ হয় দে কমাৰ্চ জানো হে তোমাৰ কমাৰ্চ থোৱা হে গাদি মাৰি দিম ঘৰত মায়েতো কমাৰ্চ বুলি নোকোৱাই হৈছে বদমাছ বুলিয়ে কোৱা হৈছে ভন্টীয়ে কয় বদমাছ মায়ে কয় বদমাছ যাৰে তাৰে ঘৰত ছোৱালী সোপাই জোকাৰে ফুৰিব বদমাছ বুলি নকব কথা কবলে কমাৰ কামনো কি আছে থোৱা হে এখন দুনিয়াত একো কাম নাই আমাৰ নিচিনা মানুহৰ একো কাম নাই ভালে নাই বহি এই তাতে বহোৱা ঘৰত গালিয়ে খাই থাকো কথাবিলাক চিৰিয়াছলি নলও কিয় চব কথা উৰুৱাই দিয় যে মই যদি কথা উৰুৱাই দিছো কটা বতাহত দেখোন কতো উৰি ফুৰা নাই কাম নকৰিলে বোলে মোক ঘৰত খাবই নিদিব মোক ঘৰত কত কাজিয়া আলোচনা কৰি আছে কাম কৰিবি টেনচনত থকা নিচিনা লাগিছে গোটেই মানুহকেইটা কাম নকৰিলে ঘৰছিলে খাবই নিদিয়ে কি কাম ইমান কাম নে মোৰ দেখোন কামেই নাই ৰাতিপুৱা 10টালৈকে শুই থাকিলেও যোগাই থকা মানুহ নাই ইপিনে কাম বেলেগে কয় সিপিনে কাম বেলেগে কয় বিন্দাছ আৰু এনেকে যদি কামেই নোলাইব তেন্তে আজি ৰাতি খাই দিম আমি গোটেইকেইটাই মিলি চলাই নেখাবি চুলাই ঘৰত দিব পুৰা ধুলাই আহিব মোকে দেখি ওলাই মোৰ কথাবিলাক গুৰুত্ব দে এনেকা বুদ্ধি আছে নহয় 1 ছেকেণ্ডত কৰ'ৰপতি হৈ যাবি কৰ'ৰপতি
হা কমাৰ্চ হয় কমাৰ্চ বাম্পাৰ আইডিয়া আছে হা ছেকেণ্ডত কৰপতি হোৱা লাখপতি হোৱা বুলি শিকাই দিম কৰপতি হোৱা বুলি শিকাই দিম ছেকেণ্ডত আহক 10 টকা 20 টকা 50 টকালৈকে দিয়ক ছেকেণ্ডত বুলি শিকাই দিম কৰপতি হওক লাখপতি হওক সকলোৱে লাখপতি হোৱাৰ আশাত 10 টকা 20 টকা দিব মানুহৰ আগতে এনেকৈ লাখপতি হয় বুলি গোটেইখিনি খাই সামৰি লৈ আহিবা মই আইডিয়াটো ল তহঁতে তেতিয়াহ'লে বৌ এইটো আইডিয়াকে লৈ লওঁ আইডিয়াটো বেয়া দিয়া নাই তই কৰিবই লাগিব আমি কৈ দিব নালাগে নহয় খালি আমাক এখন গামোচা লাগে গামোচাখন পাৰি ল'ব লাগিব তাৰ পৰা ৰাইজক মাতিব লাগিব আহক আহক লাখপতি হ'ব ছেকেণ্ডত লাখপতি হোৱা বুলি শিকাই দিম অকণিমা বুলি শিকাই দিম সকলোবিলাকে 10-20 টকাকে দিয়ক দিব শাৰী সামৰি লৈ ঘৰলৈ গুচি আহিম আজি পেট হোৱা কামটো ব'লা বিজনেছমেন আন্দোলন কমাৰ্চ হয় কমাৰ্চ দে You know I'm mobbing with the D.R.E. এইটো কমাৰ্চ কাম নাইকিয়া এলেহুৱা তিনিটা এতিয়া বৰ্তমান হস্পিটেলত টাউনত মানে গামোচা পাই লৈ 1 মিনিটত কোটিপতি চিঞৰি আছে 1 মিনিটত কোটিপতি হ'ব পাৰে নেকি মানুহ ক'ত পাৰে ৰাইজে আজিকালি মানুহ ইমান দুৰ্ভোগ আছে নেকি তিনিটাকে ধৰি এনেকুৱা ধুলাই দিলে মানে দেখি বেয়া লাগি গ'ল একেবাৰে খোজকাঢ়িব নোৱাৰাকৈ দি পিটিছে তাৰপিছতে মই নি পেলাই বৰ্তমান টেম্পুত টানি উঠাই এখন হস্পিটেলত ভৰ্তি কৰি চাই এই বাবু বাপেকক খবৰটো দি দিওঁ খবৰটো দি দিওঁ বাপেকে বৰ ডাঙৰ কথা এই কমাৰ্চ কাম নাইকিয়া এলেহুৱা হস্পিটেলত ভৰ্তি বাপেকক খবৰটো দি থৈ ডাঙৰ কথা নহ'ল নহয় এই কমাৰ্চ এলেহুৱা কাম নাইকিয়া হস্পিটেলত ভৰ্তি 1 মিনিটত বোলে 1000 টকা কিবা বুদ্ধি দিবলৈ গৈ মাৰ খাই অৱস্থা নাই মই বাপেকক খবৰ দিয়া আহিছো কাম নাইকিয়া পায় কাম কৰি আছ আৰু কি হৈছে কাম পাইছ নাই তই এইটো কমাৰ্চ আৰু এলেহুৱাৰ লগত গৈ হস্পিটেলত ভৰ্তি হৈ আছে সোনকালে ওলা মই এলেহুৱা বাপেকক খবৰ দিম তাৰ যি হৈছে মই ভালে পাইছো এই কমাৰ্চৰ লগ হ'বলৈ নিদো সি খালি কমাৰ্চৰ লগেই হৈ থাকে মই বেয়া পোৱা নাই খালি কমাৰ্চৰ লগ ভাল পাইছে আছে কি মহাদেৱ পেহাদেৱ মাতিছ মাতিলে এটা মাতিবি এটা কি বুলি মাতিম মহাদেউ নহয় জেঠাইদেউ পেহাইদেউ এই কি বুলি মাতিব লাগিব জান এতিয়া ডাঙৰ কথা এটা হ'ল নহয় মই ডাঙৰ কথা এটা আহিছো কি কথা শুনিব আপুনি কি হ'ল এই আপোনালোকৰ এলেহুৱা কমাৰ্চ আৰু কাম নাইকিয়া কমাৰ্চৰ বুদ্ধিত গৈ গোটেই তিনিটাই ৰাইজৰ পাব্লিক ধুলাই খাই বৰ্তমান হস্পিটেলত যদি তাৰ জ্ঞান হয় মই বাৰে কৈ আছো যে কমাৰ্চৰ লগ নহবিও সেই কথা নামানে শুনক কমাৰ্চ এনেকুৱা বস্তু নহয় এখন কাম বন নকয় যিমান বিলাক বুদ্ধি তাৰ চব অথলে যোৱা বুদ্ধি তাৰ লগ হ'ব নিদিব এবাৰ সি ঘূৰি আহক মই তাক বুজাম কিন্তু আপুনি এবাৰ হস্পিটেলত গৈ খবৰটো লৈ আহক মই যাম আপোনাৰ লগত নাই মই হস্পিটেলত যাব নোৱাৰো নেযাওঁ কিয় মোৰ লাজ লাগিছে শুনক ভিডিঅ আপোনাৰ ল'ৰাটো এনেকুৱা হৈছে নগলে বহুত ডাঙৰ কথা হ'ব মই আপোনাক লৈ যাম বৰ্তমান মই ঘৰলৈ যাওঁ ওলাই কৰি আহিব আপুনিও এই কাপোৰ চাপোৰ পিন্ধি লওক হা আপুনি এইবিলাক এতিয়া তেনেকুৱা নকৰিব নাই যাব লাগিব মই ঘৰ পৰা আহোঁ হা এনেকুৱা বিপদৰ তাৰ দাড়ি কাটি থাকে নেকি সোনকালে গাড়ী পাব লাগিব নালাগে আহক গাড়ী নাপাতে কাটাই দিম বলক সময় নাই
ইমান বেয়াকে পিটিলে সিহঁতৰ মাকহঁতক যে সফিয়াই থৈ আহিমগৈ ল'ৰা ছোৱালী ভালকে ৰাখক কমাছক ভালকে ৰাখক কৈ আহিমগৈ মই কচোন তই গৈ সিহঁতেতো এতিয়া ঘূৰি আহিল মই সিহঁতৰ ঘৰলৈ গৈছিলোঁ সিদিনা এতিয়া দেখি আহিছোঁ অৱস্থা ইমান ভাল নহয় এতিয়া সিহঁতে কৈছে যে এতিয়া এইবিলাক ধান্দা নকৰোঁ আৰু এতিয়া কৈছে যে কিবা ভাল কাম কৰিব বোলে মই কৈছোঁ ইয়াতে ইমান বিঘা মাটি চনে পৰি আছে তাকে খেতি বাতি কৰ ময়ো লাগে সহায় কৰিম ময়ো কৰিম তহঁতৰ লগত খেতি বাতি তাকে এতিয়া কি কৰে আৰু এটা কথা নহয় এটা গোট খোলো দে ভাল কথা এইটো চৰকাৰেও নানান ধৰণৰ সুবিধা সুবিধাবিলাক দি আছে এই পাৰ্টিলাক কিবা কিবি এইবিলাক লৈতো আমি খেতি কৰিব পাৰো শালি খেতি বড়ো খেতি গোটেইকেইটা খেতি কৰিলে নিশ্চয় আমাৰ বহুত আমি উৎপাদন কৰিব পাৰিম ট্ৰেক্টৰ এখন ল'লে আমি বেলেগৰ যদি হাল মাৰো সেয়া পইচা আমি আমাৰ খেতিত লগাব আমি পাৰিম এনেকুৱা কামত নলগাই শ্ৰম কৰাব শিকাওঁ ময়ো কথা পাতিছিলো সিদিনাখন এই কাম নাইকিয়াৰ লগত নাই এতিয়া শিক্ষা পাই গ'ল না পাই গ'ল সিহঁতে এতিয়া নিশ্চয় এইবিলাক কাম কৰিব কৰিব এতিয়া কৰিব এনেও 10 বজালৈকে এতিয়া হয়তো সিহঁতৰ অনুভৱ হ'ব সিহঁতে নিশ্চয় এইবিলাক কাম কৰিব বুজিছ গতিকে এইবাৰ সিহঁতক লগ লৈ আমি শ্ৰম কৰিম নে কি ক হয় হয় হয়